নমস্কাৰ অসম ভিউ চেনেললৈ আপোনাক স্বাগতম জনালোঁ মই আশুতোষ শৰ্মা এতিয়া আমি আছো মৰিনী জংচনত দেখি গম পাইছে নিশ্চয় আজি আকৌ ওলাইছো এটুকুৰা নতুন জেগালৈ বুলি আপোনাক সকলো দেখাম এতিয়া আহি আমি মৰিনী ষ্টেচনত উপস্থিত হলোহি আৰু আজি আমি ইয়াৰ পৰা মৰিনীৰ পৰা এতিয়া আমাৰ নিশা প্ৰায় 11টা বাজিছে 11:55ত আমাৰ ট্ৰেইন আছে ইয়াৰ পৰা আমি এনজিপিলৈ যাম ৰাজধানী এক্সপ্ৰেছত তাৰ পৰা আমি ফুৱেনচিলিং যাম আৰু এখেত মোৰ বন্ধু আজি তেখেতৰ ঘৰতে গধূলি ৰাতি ডিনাৰ কৰিলোঁ তেখেত থবলৈ আহিছে আৰু এয়া নিশা মৰিয়নি ষ্টেচনৰ পৰিৱেশ বেছি মানুহ নাই অকল ৰাজধানীত যোৱা মানুহখিনি আহি উপস্থিত হৈছেহি প্ৰায় 12টা বজাত ট্ৰেইন আহিব আৰু কিছু সময় পিছতে আমি তাৰ বাবে অপেক্ষা কৰি আছো লাহে লাহে চাওঁ কি হয় ইতিমধ্যে ৰাজধানী এক্সপ্ৰেছ মৰিয়নি ষ্টেচনত প্ৰৱেশ কৰিছে আমি ৰেলত উঠি লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম ৰাতিটো আহি আৰু ঠিক আধা ঘণ্টাৰ পিছতে আমি এনজিপি প্ৰৱেশ কৰিম এনজিপিত নমাৰ পাছতে আমাৰ বাবে ইতিমধ্যে আমি ঠিক কৰি থোৱা গাড়ী হয়তো ৰৈ আছে তেওঁলোকে আমাক ফুৱেনচিলিং পৰ্যন্ত আগবঢ়াই দিব আৰু এই আমি আহি ইতিমধ্যে এনজিপি ৰেলৱে ষ্টেচনত নামিলোহি এতিয়া আমি ইয়াৰ পৰা ফুৱেনচিলিংলৈ ৰাওনা হ'ম এতিয়া আমাক ৰাজধানীত লাঞ্চ নিদিলে কিয়নো এনজিপি পাৰ হোৱাৰ পিছতহে লাঞ্চ তেখেতসকলে পৰিৱেশন কৰিব আমি বাটত কিবা এটা খাব লাগিব পালেহি বলক আমিও গৈ থাকোঁ এয়া দুপৰীয়া আহাৰৰ বাবে আমি কিছু সময় এইখিনিতে জিৰালোঁ আৰু যিহেতুকে ৰাতি টোপনি ক্ষতি আৰু জাৰ্ণিত বেছিকৈ খোৱা ভাল নহয় সেইবাবে এটা লাইট লাঞ্চৰ অৰ্ডাৰ দিছোঁ এই লাঞ্চ শেষ কৰি আমি ইয়াৰ পিছত ফুৱেনচিলিং অভিমুখে ৰাওনা হ'ম এনজিপিৰ পৰা ফুৱেনচিলিংলৈ যথেষ্ট দূৰ প্ৰায় 3 ঘণ্টা সময় লাগিব আৰু লাঞ্চটো ভাতকেইটা খাই লওঁ তাৰপিছত দেখাই থাকোঁ কেনে কোন সময়ত গৈ এনজিপিৰ পৰা আমি ফুৱেনচিলিং কিমান সময়লৈকে পামগৈ এতিয়া আমাৰ গাড়ীখন তীব্ৰভাৱে ধাৱমান হৈছে ফুৱেনচিলিঙৰ অভিমুখে আৰু কাষত এই যি জলাশয় দেখিছে সেইটো একচুৱেলি এটা কেনেল হয় এইটো যিটো তিষ্টা নদীৰ ওপৰত যিটো ডেম্প আছে সেই ডেম্পৰ এটা কেনেল এই ৰাস্তাটো খুব মসৃণ হয় এই ৰাস্তাটো কেনেল ৰোড বুলিয়েই জনাজাত আৰু ইতিমধ্যে তাইও ভাগৰত আমি এয়া ঠিক আহি ফুৱেনচিলিঙৰ পাইছোঁহি সেই গেটৰ ওচৰত আমি আহি সেই নতুন দেশখনত প্ৰৱেশ কৰিলোঁ প্ৰৱেশ কৰি আমাৰ হোটেলতো আহিলোঁ হোটেলৰ এইটো আমাৰ ৰুমটোৰ বিষয়ে কি ক'ম ৰুম চব একেই কিন্তু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমি ক'লৈ আহিছোঁ হয় আজি আমি আহিছোঁ আমাৰ একেবাৰে কাষৰীয়া এখন দেশ ভূটান এখন অতি মনোৰম দেশ এই দেশখনৰ নিৰিবিলি পৰিৱেশ ইয়াৰ সকলো শান্ত শিষ্ট এখন খুব ঠাণ্ডা দেশ আৰু এই দেশখনৰ বিষয়ে বহুত কথা আছে সকলোবিলাক কৈ থাকিম দেখাই থাকিম আমাৰ ভিডিঅ'বিলাক চাই থাকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আমি যি দেখোঁ আপোনালোকক দেখুৱালে আপোনালোকে চাব পাৰে আজিলৈ ইমানেই নমস্কাৰ